আনুষ্ঠানিকভাৱে আজি এইটো কাৰ্যালয় সমষ্টি ভিত্তিকক মনিটৰিং কৰিবৰ কাৰণে কৰা হৈছে। অলৰেডি আমাৰ সেইদিনা BPFৰ মানে জৰিয়তে এটা কাৰ্যালয় তাত মানে অপেন কৰা হৈছে আৰু বিভিন্ন ঠাইতো অলৰেডি কাৰ্যালয় সৰু সুৰাকৈ লোৱা হৈছে, যাতে মানুহখিনিয়ে তাৰ পৰাই নিজৰ কিবা যদি বিষয় থাকে, ভোটাৰ লিষ্ট কিবা চাব লগা থাকে, সেইবিলাকত চাব পাৰিব। আৰু কোনোবাই যদি কেম্পেইনত মানে ক'ৰবাত লাগে বুলি কয়, তাতে যোগাযোগ কৰিলে তাতে আমাৰ পাৰ্টিও গৈ পাব আৰু আমাৰ কমিটিৰ পৰা আমাৰ সভাপতি ডাঙৰীয়াও আছে আজি, বা চবেই আছে, বিজেপি ফালৰ পৰা AGPৰো আছে, এইখিনি নেতাসকলক মানে তাত যাব পাৰিব। গতিকে সেইবিলাক গোটেই সুবিধাটো কৰি দিয়া হৈছে ৰাইজে, যাহাতে কিবা যদি মানে বিচাৰে যে আমাৰ এলেকাটো আহি পালে ৰাইজৰ কথা ক'বলগীয়া আছে বা আলোচনা কৰিবলগীয়া আছে, সেইখিনিও কৰা যাব। প্ৰচাৰটো আমাৰ হৈ আছে আজিও গোটেই তামোলপুৰ এলেকাত, মানে গোটেই VCDC বা প্ৰাইমাৰী এলেকাত আমাৰ 4টা কাৰ্যসূচী হ'ব আৰু 4টা নহয় 5টা 6টাই আছে আজি টোটেল কাৰ্যসূচী লৈ পেলাই কাৰ্যসূচী লৈ। গতিকে এতিয়াতো দেখিছোঁ বৰ্তমানলৈকে অকল NDA মানে প্ৰাৰ্থীৰহে প্ৰচাৰটো চলি আছে, বাকীখিনি দেখা যাওক কি কৰে। এতিয়া UPPL প্ৰমোদ বড়ো ডাঙৰীয়া আছে, তেখেতে কৈ আছে যে পাৰ্টীৰ প্ৰেচাৰতহে দিছে, এনেকুৱা ধৰণৰ তেওঁৰ বিশেষ মানে ব্যক্তিগতভাৱে MP হোৱাৰ পিছত তেওঁৰ ইচ্ছা নাছিল। এতিয়া যিহেতু দিছে, খেলিছে, তো নিশ্চয় তেওঁলোকেও বহি নাথাকে। গতিকে দেখা যাব চিটুৱেশ্যনটো, কিন্তু NDA হিচাপে এনেও চবে সহজে জানে জিকা অংকত আছে যে BJP BPF লাষ্ট যিটো কাউন্সিল ইলেকশ্যন, এই কাউন্সিল ইলেকশ্যনে মানে কয় যে বহুত বিপুল ভোটত, বহুত ডিফাৰেঞ্চত NDA পাৰ্টি হিচাপে জিকি যাব।